Hello and welcome back to my channel. Hi, সকলোকে মোৰ চেনেলৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ব্লগটো মই ষ্টাৰ্ট কৰিব লৈছোঁ আৰু এতিয়া পাইছে ৰাতিপুৱা 8টা কামখিনি কৰিলোঁ চাহটা খালোঁ চাহটা দিলোঁ খালোঁ আৰু এতিয়া আছে ৰুম চাফাই অভিযান সদায় একেই কাম গতিকে কামখিনি কৰি লওঁ আৰু দিনটো কি কৰোঁ কি নাই আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম গতিকে চাব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আৰু মাজতে স্কিপ নকৰিব তাৰপিছত আকৌ কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি থৈ দিব যাতে মই বনোৱা ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পোনপ্ৰথমে আপোনালোকে পায় তেনেহ'লে বলক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ আৰু তেনেহ'লে বলক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ তো এতিয়া মই কামখিনি কৰি লওঁ কৰি মেলি আপোনালোকক আকৌ লগ পাইছোঁ তো তেনেহ'লে চাই থাকিব ভিডিঅ'টো দেই হেল্ল' এভৰিৱান আৰু এতিয়া বাজিছে দুপৰীয়া 1 বাজিল তো মই ৰাতিপুৱা কি কৰিলোঁ কামখিনি কৰি 9টা মানত কমপ্লিট হ'ল মোৰ কাম কৰা তাৰপিছত গ'লোঁ পাৰ্লাৰ যিহেতু মানে কি এইখিনি চেলাউৰিখিনি মোৰ বহুত গৈছিলে মানে একদম চাব নোৱাৰা হৈছিল আপোনালোকে দেখিছে ভিডিঅ'ত কেনেকুৱা অৱস্থা হৈছিলে বহুত দিন কৰা নাছিলোঁ সেইকাৰণে কৰি আহিলোঁ আৰু আজি এঠাইত যাব আছে সেইকাৰণে কৰি আহিলোঁ নহ'লে মুখখন একদম মানে কি লেতেৰা লাগে সেইকাৰণে মই চেলাউৰিখিনি থ্ৰেডিং কৰি আহিলোঁ আৰু বিশেষ একো কৰা নাই থ্ৰেডিঙে কৰিছোঁ মই এনেও পাৰ্লাৰত ফেচিয়েল কৰিব নাই ঘৰতে নিজে কৰি লওঁ তো সেইখিনি কৰি আহিলোঁ কৰি আহি এতিয়া মই ওলাব লৈছোঁ ওলোৱা আধা মানে মুখখনৰ হ'লে বেছি একো কৰা নাই জাষ্ট ছানস্ক্ৰীণ লগাইছোঁ তাৰপিছত ছানস্ক্ৰীণ এটা লগাইছোঁ তাৰপিছত মই CC ক্ৰীম অকণমান লগাই পাউডাৰ অকণমান সানি দিছোঁ বেলেগ একোৱে কৰা নাই তো এতিয়া মই ফুটটো মাৰিব আছে অকণমান কাজল ল'বলগীয়া আছে আৰু লিপষ্টিকটো লৈ লওঁ আৰু ক'ত যাওঁ আপোনালোকক দেখুৱাই আছোঁ গতিকে চাই যাব ভিডিঅ'টো তেতিয়াহে গম পাব তো ঠিক আছে মই এইখিনি কৰি লওঁ তাৰপিছত লগ পাইছোঁ লিপষ্টিক মই কোনটো লগাম আজি সেইটো আপোনালোকৰ লগত ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ তো আজি মই লিপষ্টিকৰ কাৰণে লৈছোঁ এইটো এটা একদমেই লাইট কালাৰৰ লিপষ্টিকৰ যিহেতু গৰম চ' মেট লিপষ্টিক হয় এইটো ক্ৰীমি মেট হয় ক্ৰীমি মেট নহয় এইটো মেটে হয় একদম মানে ক্ৰীমিটো নহয় যিটো ব্ৰাছেৰে লগোৱা সেইটো হয় আৰু এইটো মই পাৰ্পলৰ পৰা লৈছিলোঁ বহুত মানে কি লাইট কালাৰ আৰু এইটো চলি আছে তো লৈ লওঁ হে এভৰিৱান আৰু চক মোৰ লিপষ্টিকটো লোৱা হৈ গ'ল কাজল অকণমান লৈ ল'লোঁ আৰু ফুটটো মাৰি ল'লোঁ জাষ্ট এটা চিম্পল মানে কি গৰমত আৰু কিমান কি ফুৰি থাকিম ন চিম্পলকৈ ওলাইছোঁ চিম্পলকৈ যাওঁ আৰু গতিকে ড্ৰেছটো কি পিন্ধোঁ দেখুৱাই আছোঁ আপোনালোকক ৰেডি হোৱাৰ পিছত চাই যাব ভিডিঅ'টো লিপষ্টিকৰ কালাৰটো কেনেকুৱা লাগিছে ক'ব দেই মোৰ কিন্তু বহুত ভাল লাগে এইটো কালাৰ তো সেয়াই আৰু আজি মুখখন অকণমান চাফা লাগিছে কিয়নো কৰি আহিলোঁ নাই এইকেইডাল আমাৰ ছোৱালী মানুহৰ তিৰোতা মানুহৰ এইকেইডালেই মেইন ন এইকেইডাল মানে লেতেৰা হৈ থাকিলে একদম বেয়া দেখি গতিকে চাই যাব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে তো এতিয়া আমি যাওঁ পিছত লগ পাইছোঁ যদি পাৰোঁ কিবা তাত দেখুৱাম যদি নোৱাৰোঁ ক্ষমা কৰিব কাৰণ মোৰ লাজ লাগে মানুহ থাকিলে ভিডিঅ' কৰি থাকিব যদি পাৰোঁ আৰু দেখুৱাম ঠিক আছে বাই হেল্ল' এভৰিৱান গুড ইভিনিং আৰু এতিয়া বাজিছে গধূলি 7:30 আৰু মই অথনি খানা পিনা খাই আহি ইমান বেছি গৰম ধৰিলে গাটো ধুই শুই গ'লোঁ অকণমান ফেনৰ তলত শুই গ'লোঁ কিন্তু টোপনি নাহিল মোবাইলটোৱে চাই থাকিলোঁ ভিডিঅ' কৰিব নহ'ল আৰু কি সিহঁতৰ তাত ভিডিঅ' কৰিব নহ'ল যিহেতু বেলেগ মানুহো আছিল বেলেগ মানে
মানুহকো মাতিছিল কেইবাটাও, গতিকে ইমান আৰু ভিডিঅ' কৰি থাকিবৰ নহ'ল, ভিডিঅ' কৰিবৰে নহ'ল এটাও। গতিকে বেয়া নাপাব, মই দেখুৱাব নোৱাৰিলোঁ। মানে য'তে ত'তে ভিডিঅ' কৰাটো অকণমান মোৰ কাৰণে প্ৰব্লেম হৈ পৰে, কিয়নো মোৰ অকণমান লাজটো বেছিয়ে চাগে। ঘৰতে মই অকলে এনেকৈ কথা পাতি থাকি ভাল পাওঁ, কিবা কিবি দেখুৱাই থাকি ভাল পাওঁ, মানে ঘৰৰ মানুহখিনিৰ লগত অকণমান এনেকৈ ভিডিঅ' কৰি মানে ভাল পাওঁ। বেলেগত আৰু ইমান কমফৰ্টেবল নহয় মই, সেইকাৰণে লাহে লাহে হৈ যাম। কিন্তু আজি আৰু মই ভিডিঅ' কৰিব নহ'ল বাৰু। আৰু এতিয়া মাহঁতক চাহ তাহ দিলোঁ, চাহ তাহ দি মই চাহ খোৱা নাই, চাহ নাখাওঁ, ইমান বেছি গৰম পৰিছে, চাহ খোৱাতকৈ নোখোৱাই ভাল। তাৰপিছত অকণমান মই খোজকাঢ়িলোঁ চোতালত, মা আৰু মই, আৰু দেউতা ফুৰি অহাৰ পিছত এতিয়া মই চাহ তাহ দিলোঁ, দি মেলি এতিয়া ৰুমলৈ আহিছোঁ। ৰুমলৈ আহি অকণমান টিভি চাম আৰু কিবা কিবি বাহিৰা কিতাপ মই পঢ়ি থাকোঁ। এইবিলাক কিবা কিবি পঢ়ি টিভি চিভি চাম আৰু ৰাতিৰ কাৰণে কিবা অকণমান যোগাৰ কৰিম। গতিকে চাওঁ বাৰু, আজি ভিডিঅ' কৰিব পাৰোঁ, যদি কিবা দেখুৱাবলগীয়া থাকে তেনেহ'লে দেখুৱাম, যদি নাথাকে আজি আৰু মই ভিডিঅ' নকৰোঁ। কাইলৈ পুৱালৈ আপোনালোকক লগ পাম, গতিকে চাই থাকিব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো ঠিক আছে, চাই থাকিব ভিডিঅ'টো। এয়া চাওক, আজি এযোৰ মই গিফ্টত পালোঁ চাদৰ মেখেলা, গাড়ী দিয়া চাদৰ মেখেলা। হেৰিখন মানে চাদৰখন গাড়ী দিয়া, আৰু এইখন কিবা কিবা পাত আৰু মিক্স আছে, আৰু পলিপাত টাইপ তেনেকুৱা, আৰু কি ভালকৈ মই নাজানো। চাদৰখন কিন্তু গাড়ীত দিয়া, আৰু ভাল লাগিছে কাপোৰযোৰা। মানে কি হাজবেণ্ড আৰু মই যে গৈছিলোঁ খানা খাব, সিহঁতৰ দিছে, মানে কি হাজবেণ্ডৰ ফ্ৰেণ্ডৰ তাতে গৈছিলোঁ আমি। মই কোৱাই নাই আপোনালোকক যে ক'ত গৈছিলোঁ খানা খাবলৈ, মানে মাতিছিলে আমাৰ দুইটাকে, মতা হোৱা নাছিল যিহেতু কৰোণাৰ কাৰণে, আৰু এইকেইদিন পাতলিছে যিহেতু, আমাৰ দুইটাকে মাতিছিলে, আৰু সিহঁতৰ দিলে খুৰীজনীয়ে, মানে মাকজনীয়ে আমাৰ দুইটাকে মোক এইযোৰ দিছে, আৰু তেখেতক গামোচা এখন দিছে বাৰু। মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ, কেনেকুৱা লাগিলে ক'ব দেই কাপোৰযোৰা। মোৰ খুবেই ভাল লাগিছে, যিহেতু গিফ্টত পোৱা বস্তু বহুত স্পেচিয়েল হয় ন। হেল্ল' এভৰিৱান, গুড ইভিনিং। আৰু এতিয়া বাজিছে গধূলি 7:30, আৰু ইয়াত চাওক মই কি কৰি আছোঁ। মই চাদৰ এখন গুঠি আছোঁ। কেনেকৈ গুঠি আছোঁ মই এইটো বাৰু মই আপোনালোকক দেখুৱাম, আপোনালোকে চাব দেই। কিন্তু এতিয়া মানে কেনেকুৱা আছে, মোৰ মানে কেমেৰামেনজন নাই, মানে যি সময়ত মানে যেনেকুৱা মানে ধৰিব লাগে আৰু মোবাইলটো, মই তাৰমানে তেনেকুৱা সুবিধা নাই। মই যিহেতু ষ্টেণ্ডডালো অনা নাই, ট্ৰাইপডডালো অনা নাই, সেইকাৰণে গতিকে এতিয়া মই দেখুৱাব নোৱাৰোঁ। গতিকে অলপমান মই গুঠি লওঁ, তাৰপিছত যদি হাজবেণ্ড আহিলে মই আপোনালোকক দেখুৱাম কেনেকৈ গুঠি আছোঁ। আৰু এয়া মই আজি গুঠোঁতে এয়া মই ঊল ব্যৱহাৰ কৰিছোঁ। আজিকালি ঊলেৰে গুঠাটো বহুত ট্ৰেণ্ডত আছে, গতিকে ভাবিছোঁ এইবাৰ মই ঊলেৰে গুঠি চাওঁ। এনেই বাৰু মই দৰি সূতাৰে গুঠোঁ, আৰু আজি ভাবিছোঁ মই ঊলেৰে গুঠি চাওঁ। বহুত মানে কি ভাল দেখি আৰু ঊলেৰে গুঠিলে, আৰু মানে কি ক'ব গ'লে আয়ো হয়, মানে কি মানে ভাল হয়, আৰু কম খৰচতে আৰু ভাল এটা বস্তু পোৱা যায়, মানে দেখিবলৈ ভাল হয় সেইকাৰণে। গতিকে চাওঁ এইবাৰ যদি ভাল লাগে মানে ভাল লাগিছে। অলৰেডি মোৰ এটা ছাইড গুঠা হৈ গ'ল, আৰু এইটো ছাইড ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। সেইকাৰণে মই ভিডিঅ'টো মানে সেইটো ছাইড কৰোঁতে ভিডিঅ'টো কৰা নহ'ল, এইটো ছাইড মই কৰিব লৈছোঁ। পিছত ভাবিলোঁ যে মই এইটো ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰাটো ভাল হ'ব, সেইকাৰণে মই আজি ভিডিঅ'টো কৰিম বাৰু। অকণমান ভিডিঅ' ৰেকৰ্ড কৰিম, গতিকে হাজবেণ্ড আহিলে মই আপোনালোকক ৰেকৰ্ড কৰি থৈ দিম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে চাই থাকিব মোৰ ভিডিঅ'বিলাক, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই।
চাদৰখন কেনেকৈ গুঠিব লাগে মানে কি লাগে এইটো মই দেখুৱাই আছোঁ এতিয়া বৰ্তমান সকলোৱে জানেই চাগে কিন্তু মই মোৰ প্ৰচেছটো দেখুৱাইছোঁ যিহেতু মই ঊলেৰে গুঠিম আৰু এয়া ঊলখিনি যোনখিনি মানে দিম আৰু সূতা মানে দহি হিচাপে ব্যৱহাৰ কৰিম এইখিনি মই ফলা ঊল লৈ লৈছোঁ বজাৰত ক'লে দিব আৰু ফলা ঊল বুলি আৰু এক তলা আনিছিলে কিবা 30 টকা নে 40 টকা বেছি দাম নহয় হৈ যায় দুখন চাদৰৰ হৈ যায় আৰু এইডাল মই 3ডালকৈ ঊল দি পিনে মানে এইডাল মই গাঁঠি দিবৰ কাৰণে এডাল লৈ লৈছোঁ আৰু এডাল মানে কি যোনডাল ৰছীত মানে কি যোনডাল হেৰিত সূতাত হেৰি কৰি দিম মই ঊলটো ভৰাই দিম সেইডালৰ কাৰণে বেজিত এনেকৈ ভৰাই ল'ব লাগিব আপোনালোকক দেখুৱাই আছোঁ মই প্ৰচেছটো কেনেকৈ কৰোঁ তো চাই যাওক এয়া চাওক মই বেজিটোৰে এটা এনেকৈ ফুটাই ল'ম আৰু চাদৰখনত একদম ফাৰ্ষ্টৰ পৰা যিটো মূৰ আছে ন চাদৰখনৰ একদম ফাৰ্ষ্টৰ পৰা মূৰটোৰ পৰা একদম মানে গুৰৰ পৰাই আপোনালোকে এনেকৈ যাব কৰি তেতিয়া মানে ভাল হয় আৰু এয়া মই সূতাডাল এনেকৈ ভৰাই লৈছোঁ ভৰাই লৈ এইটো জোখত মানে যিমানটো লাগে আপোনালোকক দি দিব আপোনালোকৰ জোখ অনুসৰি আৰু মানে যাতে চব মানে গাঁঠিটো হৈ যায় আৰু এনেকৈ 3টা গাঁঠি দি লৈছোঁ মই 3টা গাঁঠিটো দি ল'লোঁ যাতে মানে মজবুত হয় আৰু মানে ক'ৰবাত লাগিলে ন গজাল চজালত লাগিলে এৰি যায় যে সেইকাৰণে গাঁঠিটো সোনকালে মানে কি ভালকৈ মজবুত কৰি দিব লাগে 3টা হওক 4টাও হওক 3টামান দিলেই হৈ যায় ঊলেৰে আৰু এনেকৈ দি ল'লোঁ মই গাঁঠিটো দেখিছেনে এনেকৈ দি লৈছোঁ আৰু এতিয়া মই যোনখিনি ঊলেৰে গুঠিম মানে দহিটো দিম সেইখিনি ঊল মই এই যে গাঁঠিটোৰ যে মাজেৰে ফুটাটো আছে এই তেনেকৈ মই সোমাই দি লৈ তাতো মই 3টামান গাঁঠি দি ল'ম তেতিয়া মানে মজবুত হয় 3টামান দিলে হৈ যাব আৰু ইমান বেছিও দিব নালাগে যিহেতু ঊলৰ হয় মানে সূতাৰে যিটো দলি সূতা থাকে ন তাৰ হ'লে 3টাতকৈ অকণমান বেছি লাগে সেইটো পাতল হয় আৰু এয়া ঊলৰ মানে 3ডালকৈ দিছোঁ ন মই দহিটো যিডালেৰে গাঁঠি দিছোঁ সেইডালেৰে 3ডালমানকৈ দিছোঁ সেইকাৰণে মজবুত হৈ আছে অলৰেডি সেইকাৰণে মই ইয়াতে 3টামান গাঁঠি দি ল'ম দি জোখমতে এইটো মই আঙুলিটো 2 আঙুলমান দি দিছোঁ ইয়াতকৈ আপোনালোকে দহিটো দীঘলকৈও দিব পাৰে আজিকালি দীঘলকৈও দিয়ে এইটো বৰ বেছি ট্ৰেণ্ডত আছে দীঘলকৈ দিলেও ভাল লাগে আৰু এইটো মই বেছি এইখনত দীঘলকৈ দিয়া নাই 2 আঙুলমানকৈ দিছোঁ আৰু এনেকৈ গাঁঠিটো দি লৈ এই গাঁঠিটো যে মাৰিলোঁ মই পিছৰ পিনে নিম মানে আগফালে থাকিলে মানে ভাল নেদেখি মোৰ মতে আৰু এয়া মই কেঁচিখন আনিব গৈছিলোঁ কাষত নাছিল সেইকাৰণে আৰু কেঁচিখনেৰে ভালদৰে জোখমতে মই চবকেইটা যাতে দহি যোনকেইটা আছে সেইকেইটা চবকেইটা যাতে একে সমানৰ হয় তেতিয়াই দেখিবলৈ ভাল হয় সেইটো আপোনালোকে জুখি ল'ব আৰু কৰি থাকিলে এনেও আন্দাজ এটা হৈয়ে যায় আৰু লাষ্টত এনেকুৱাই হৈ গ'ল মই গোটেইবিলাক নেদেখুৱাওঁ কাৰণ বহুত বেছি দীঘল হৈ যায় ইয়াত বেলেগ ভিডিঅ' ইনক্লুড হৈ আছে ন সেইকাৰণে অকল এইটো যদি ভিডিঅ' হ'লাকৈ দহি গুঠা তেনেহ'লে চব দেখুৱালোঁ হয় আৰু এনেকৈ দীঘল হৈ যায় গতিকে চাই থাকক ভিডিঅ'টো আৰু ফাইনেলি মোৰ গোটেই চাদৰখন গুঠা হৈ গ'ল এয়া দেখিছেনে সকলোবিলাক ইমান ধুনীয়া লগা হৈছে ন একদম উজ্জ্বল হৈ উঠিছে ৰঙাত বগাটো আৰু ঊলেৰে দিয়াৰ কাৰণে বেছি লাগিছে ন সেইকাৰণে গতিকে হৈ গ'ল চাদৰখন কেনেকুৱা লাগিছে ক'ব আপোনালোকে আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই